वेलकम बैक टू माय चैनल रक्तिमार क्रिएशनर अन्यटी भिडिओলৈ আপোনালোক সকলোকে মই ৰক্তিমাই পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অলপ হাজি কাছি ওলাইছো দেখিছে। আজি যেহেতু শিৱৰাত্ৰি হে ভাবিছো আমি নগাঁৱত আছোৱে হে নগাঁৱতনো কিদৰে শিৱৰাত্ৰি উদযাপন কৰিছে তাকে এবাৰ চাই আহো বুলি। আমাৰ শিৱসাগৰতটো কিমান ডাঙৰকৈ শিৱৰাত্ৰি উদযাপন হয় সকলোৱে জানেই নহয় জানো। শিৱদৌল আছে তাত বহুত দূৰ দূৰৰ পৰা ভক্তসকল আহে। আমি নগাঁৱত আছো যেহেতু এই ভাবিছো নগাঁৱৰ শিৱৰাত্ৰি কিদৰে উদযাপন কৰা হৈছে চাই আহো, লগতে আপোনালোককো দেখাও। বলকচোন যাওঁ আমি। অকণমান ওলাই আহিবলৈ ফূৰ্তি পাইছে সেয়ে তাইৰ মুখত গানৰ গুণগুণনি। ভাল পাই এনেদৰে ওলাই আহিবলৈ পালে আৰু আমি অহাৰ পৰা ওলাই অহা হোৱা নাছিলে, ঘৰতে সোমাই আছিলোঁ। আজি অলপ ওলাই আহি তাই ভাল পাইছে এয়া আমি ৰুমৰ পৰা ওলাই আহি এটি ৰোডত উঠিছোঁ, নগাঁৱৰ এটি ৰোড। আজি শিৱৰাত্ৰি বুলি আমি ওলাই আহিলোঁ অলপ। নগাঁৱৰ শিৱৰাত্ৰিৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ মমনে নমু কৰি দিলে। এইখন নেহেৰু বালি ফিল্ড, ইয়াতে পাচলি বিক্ৰী কৰি আছে। মন ক'ত গৈছা? মন্দিৰলৈ। আজি শিৱৰাত্ৰি ন, সেইবাবে আমি মন্দিৰলৈ গৈছোঁ। ফাইনেলি আমি পালোহি আমোলাপট্টি শিৱ মন্দিৰ। এতিয়া গোটেই পৰিৱেশটো আপোনালোকক দেখাই যাম। নালাগে দেই, নালাগে। এবোৰত লৈ যাম নহ'লে কি ঘৰত খামগৈ। এয়া আমি মূল প্ৰৱেশদ্বাৰেদি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। মই ভিডিঅ'টো কৰি গৈছিলোঁ সেয়ে মমন আৰু দেউতাককে দেখাইছোঁ, চাই যাওকচোন ভিডিঅ'টো। চাৰিওফালে হৰিনামৰ মুখৰিত ধ্বনিয়ে গোটেই পৰিৱেশটো ৰজন জনাই আছে। কি ভাল লাগিছে। এয়া মন্দিৰৰ ভিতৰৰ দৃশ্যাংশ। ভক্তসকলে চাকি বন্তি জ্বলাই আছে। মন্দিৰৰ পৰিৱেশটো যথেষ্ট ডাঙৰ। মন্দিৰৰ কাষতে ইয়াত মেলা বহিছে, ইয়াৰ পুতলাৰ দোকান, লগতে বহুতো কিবাকিবি দোকান বহিছে। এখন চশমাৰ দোকান, বহুতো দোকান আছে। এয়া ভকতসকলে দিহানাম পৰিৱেশন কৰি আছে। কি সুন্দৰ লাগিছে শুনি। বহুতো মানুহৰ সমাগম ঘটিছে আৰু তেওঁলোকেও দিহানাম উপভোগ কৰি আছে। চাৰিওফালে খুব সুন্দৰ এটি পৰিৱেশ। মেলাৰ ভিতৰতে সৰু ল'ৰা ছোৱালীৰ আকৰ্ষণৰ বাবে দুখনমান এনেকৈ ঘূৰি থকা গাড়ীও ৰাখিছে। মমন উঠিছে তাতে, লগতে তাই গাড়ী চলোৱাত ব্যস্ত হৈ পৰিছে। এইজনী ঘূৰি ঘূৰি গাড়ী চলাইছে।
মেলাৰ ভিতৰতে পানীপুৰি দুটামানো টেষ্ট কৰি চালোঁ। টেষ্টটো খুব বঢ়িয়া। দেখাই দিয়া কি খাইছা তুমি। দেখাই দিয়া কি খাইছা, দেখাই দিয়া তাক। মই মানে কি কৰিলা কৈ দিয়া, কেনেকৈ কৰিলা দেখাই দিয়া। অঁ এনেকৈ কৰিলা। অঁ ইমান ভাল ছোৱালীজনী, নমনমো কৰিলে। হেল্ল', কি আনিলা তুমি মেলাৰ পৰা? বাহ, এটা পেংগুইন আৰু গাড়ীয়ে কিনিলা। বাহ, ধুনু লাগিছে দেই, পুৰা ফূৰ্তি। পৰি গ'ল। এতিয়া আমি ঘৰ আহি পালোহি ফ্ৰেণ্ডছ। কিবা কিবি বস্তু দুটামান ল'লোঁ এনেই সৰু সুৰা, আৰু এইটো বেগ এটা লৈছোঁ এনেই পানী বটল নিবৰ বাবে কেতিয়াবা। আৰু মই মানে এখন গাড়ী কিনিলোঁ, লগতে এই পুতলাটো ল'লে, তাই এইবিলাক লৈ খুব ভাল পায়। সেইবাবে আমি আহি পালোহি আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। যদি ভাল পালে মোক প্লিজ লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকেহে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে কৰি থৈছে তেওঁলোকৰ কৰাৰ প্ৰয়োজন নাই, নকৰাসকলে এবাৰ ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ ছ' মাছ শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে। আৰু এতিয়া মই ৰক্তিমাই বিদায় লৈছোঁ, লগতে এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ আহিম। এতিয়া বাই বাই।